মই বৰ্তমান উপস্থিত আছোঁ ঘটবৰ হাতেৰীত আৰু মই এখন বৰ্তমান বিয়াত উপস্থিত আছোঁ আৰু বৰ্তমান বিয়াৰ খানা চলি আছে ৰাইজসকল কি কয় খানা কেনেকুৱা হৈছে ছুপাৰ হিট না আমি সকলোৰ লগত কথা পাতিম আমি এক পিনৰ পৰা যাই আছোঁ উৎপল দা কি ক'ব কেনেকুৱা হৈছে আজি বিয়াৰ খানা সম্পৰ্কে কি ক'ব ফাইন না ৰান্ধনীক কি ক'ব ৰান্ধনীক কিমান নাম্বাৰ দিব এক্সিলেণ্ট বঢ়িয়া বঢ়িয়া আমি সকলোৰ লগত কথা পাতিম আমি ফুলু তালুকদাৰৰ লগতে কথা পাতিব বিচাৰিম কেনেকুৱা হৈছে খানা ভালেই হৈছে একদম ভাল লাগিছে আবাৰো আমি আৰু কথা পাতিম বঢ়িয়া হৈছে খানা বঢ়িয়া ঠিক আছে আৰু ৰাজেন দা কি কেনেকুৱা হৈছে ভাল হৈছে না আৰু কেনেকুৱা হৈছে খানা ভাল হৈছে না আমাৰ মাজত পিকে উপস্থিত আছে কেনেকুৱা হৈছে মজা ন ঠিক আছে বাৰু আমি আৰু কথা পাতিব বিচাৰিম আমাৰ মাজত আছে আৰু মানে কি আমাৰ কইনাৰ ভিনী হ'ব নেকি কেনেকুৱা হৈছে খানা নক'ব আৰু বহুত ভাল হৈছে ন হয় ঠিক আছে আৰু আমি আৰু কথা পাতিব বিচাৰিম আমাৰ কইনাৰ দাদাকো উপস্থিত আছে আমি দেখা পাইছোঁ কেনেকুৱা খানাটো ভালেখিনি মানে বহুতেই ভাল হৈছে গতিকে আমি দেউৰীক ধন্যবাদ জনাইছোঁ দেউৰী প্লাছ ৰান্ধনী আমাৰ হৃদয় বৰুৱা আৰু লগতে আমাৰ জ্যেষ্ঠ কি বুলি কয় মানে দূৰণিবতীয়া আমাৰ আলহী অলপ শুনক কি কয় কওক ৰান্ধনী খানা আচলতে খুবেই উত্তম হয় আৰু তাৰ কাৰণে মই কিবা এটা কৈছোঁ সেইটো আচলতে ইয়াতে ক'ব নোৱাৰিম হয় মানে ৰান্ধনীৰ কাৰণে কিবা এটা পুৰস্কাৰ আছে পুৰস্কাৰ এটা মানে মোৰ পিনৰ পৰা সৰু এটা উপহাৰ হয় বহুত ভাল লাগিল আপোনাৰ ঘৰ ক'ত মই ঘৰ নলবাৰী হয় বহুত ভাল পাইছে আপুনি বহুত ভাল সঁচাকৈ মই যোৱাকালিও খানা খাইছোঁ আজিও গোটেই মানে ৰাতিপুৱাও খালোঁ হয় ৰান্ধনী ঘৰ ইয়াত এই সন্মুখৰ ঘৰটোৱে ৰান্ধনী ঘৰ হয় মই গম পাইছোঁ বাৰু হয় সুধিছোঁ বহুত ভাল হৈছে ন ঠিক আছে আমাৰ মাজত আছে মিহিৰ তালুকদাৰ আমাৰ পেহা হয় তেখেতে আমাক ক'ব কিবা অকণমান কি কম কুকুৰা আৰু ছাগলীৰ মাংস হয় বহুত ধন্যবাদ নহয় জানো মঞ্জিত একদম একদম আমাৰ সিহঁত লাগিব এতিয়া আৰু আমাৰ এই ৰান্ধনী ঠিক আছে আৰু আজি মানে যোৱাকালিৰ পৰা যিটো খানা ৰান্ধি আছে আমাৰ মাজত উপস্থিত আছে হৃদয় তালুকদাৰ ইমান ধুনীয়া খানা ৰান্ধিছে সঁচা কৈছোঁ সকলোৱে কৈছে আৰু আমি সকলোকে চিনাকি কৰি দিওঁ এয়া হৃদয় বৰুৱা আৰু ইমান ধুনীয়া খানা ৰান্ধিছে আমাৰ মাজত আছে আৰু আজি এইটো আমাৰ ৰিজুৰ আৰু এখেত হৈছে আমাৰ মঞ্জিতৰ বন্ধু আৰু আমি মেইন ৰান্ধনীৰ পৰা অলপমান মতামত দিব বিচাৰিম আৰু আমাৰ তেখেতক আমি বিচাৰিছোঁ আমাৰ ৰত্নকাৰ কি হয় কিন্তু খানা কিন্তু বঢ়িয়া হৈছে আৰু মই যিহেতু বহুতবাৰ খালোঁ বহুত ভাল লাগছে মই হৃদয় তালুকদাৰ বুলি কোৱা নাই বৰুৱা বুলিয়ে কৈ আছোঁ কি ক'ব কেনেকুৱা হৈছে আজি এক্সিলেণ্ট হৈছে এক্সিলেণ্ট বহুত মানুহ আহি ইয়াতে ৰান্ধনী বিচাৰিছে হয় খানাটো কেনেকুৱা হৈছে তাৰমানে ইমানে সোৱাদ হৈছে অচিনাকি মানুহে ৰান্ধনীক ইমান সোৱাদ হৈছে ৰান্ধনীক আহি চাব্বাচি দি দিছে এনেকুৱা হৈছে বঢ়িয়া হৈছে আৰু আমাৰ মাজত আজি যিটো খানা আপোনালোকক ৰান্ধি খুৱাইছে এই মেইন ৰান্ধনী এখেতে হ'ল তিলক বৰুৱা আমাৰ শ্বহীদ মুনিন বৰুৱাৰ ভাতৃ ককাই তেখেতে আজি ইমান ধুনীয়াকৈ আমাক ৰান্ধি খুৱাইছে লগতে আমাক ৰান্ধি খুৱাইছে লগতে হৃদয় বৰুৱা কি ক'ব ৰান্ধনী হিচাপে আজি কেনেকুৱা অনুভৱটো কেনেকুৱা কিয়
নাই আমাৰ ইমান সংখ্যক ৰাইজে আপোনাৰ খাদ্য মানে কি আমাৰ খানা খাই ভাল পাইছে আপুনি কি ক'ব সকলোৱে ভাল বুলি কৈছে কি ক'ব ভাল বুলি ক'লে মই ধন্যবাদ খানাটো কেনেকুৱা হৈছে কি ক'ব মামা খানা কেনেকুৱা লাগিছে আপুনি কালিৰ পৰা খাইছে কি কালি খাইছে নে দিনত খাইছে নে বাপৰে তেতিয়া এতিয়া আপুনি খাই চাওক তাৰ পাছত আপুনি ক'ব কিমান ভাল হৈছে অঁ ঠিক আছে বাৰু আমি এনে আপুনি ৰান্ধনি কি ক'ব ভাল ৰান্ধিছে না ৰান্ধনি ভাল না বঢ়িয়া ৰান্ধছি বঢ়িয়া অ'কে কি হ'ব আৰু খানা ভাল হৈছে খানা ভাল হৈছে মিঠাখন पानी नहीं मिला है पानी 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 नहीं मिला है ধুনীয়া আছে খানা খানা কেনেকুৱা ধুনীয়া আছে কি ক'ব অসীম খানা কেনেকুৱা ভাল হৈছে না নে ৰান্ধা বাতি আমাৰ গাঁৱৰে ৰান্ধনি ভাল ৰান্ধিছে না বঢ়িয়া হৈছে ন অঁ অঁ ঠিকে আছে বাই বাই বাৰু গুড নাইট গুড নাইট শুভৰাত্ৰি ধন্যবাদ